হাই ফ্ৰেণ্ডছ, ৰেচিপিছ এণ্ড লিভিঙৰ ফালৰ পৰা আপোনালোক সকলোকে দুৰ্গা অষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা মিলেট ৰেচিপি লৈ আহিছোঁ, কাৰণ এই বছৰটো ইণ্টাৰনেশ্যনেল ইয়েৰ অফ মিলেট হিচাপে চেলিব্ৰেট কৰা হৈছে। গতিকে ময়ো ভাবিলোঁ ফেষ্টিভেলৰ সময়ত আপোনালোকক এটা ভাল মিলেট ৰেচিপি দেখুৱাই দিওঁ। আৰু এয়া বনাওঁতেও বেছি বস্তু নালাগে, আৰু মিলেট বহুত বেছি নিউট্ৰিচিয়াছ হয় আৰু আমাৰ হেল্থৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হয়। তেতিয়াহ'লে দেৰি নকৰি এটা মিলেট স্নেক ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে দেৰি নকৰি ভিডিঅ' ষ্টাৰ্ট কৰোঁ আহক। ইয়াতে 2 মুঠি মই খুতুৰা শাক লৈছোঁ। আপোনালোকে পালেং বা সৰিয়হ শাক ল'ব পাৰে। লগতে অলপমান ধনিয়াৰ পাতো লৈছোঁ আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াতে মছলাৰ ক্ষেত্ৰত মই ধনিয়া এচামুচ, হালধি আধা চামুচ, সোৱাদ অনুসৰি নিমখ, গুড় 2 চামুচ আৰু 1/4 টিস্পুন বেকিং পাউডাৰ লৈছোঁ। আৰু এতিয়া এইখিনি আমি শাকত ঢালি দিছোঁ। লগতে 1 কাপ দৈ দিছোঁ। দৈখিনি টেঙা নহয় যাতে সেইটো চাব, ফ্ৰেছ দৈয়ে দিব। আৰু দৈখিনি দি ভালদৰে আমি মিক্স কৰিব লাগিব। আৰু মিক্স কৰা হোৱাৰ পিছত এইখিনি 15 মিনিটৰ কাৰণে ৰেষ্ট ল'ব দিব লাগিব। তেতিয়া এইখিনি শাকৰ লগত শাকখিনিও অলপ নৰম হৈ যাব। ইয়াতে ডাঙৰ চামুচেৰে এচামুচ মই ছানফ্লাৱাৰ অইল দিছোঁ। আপোনালোকে ঘিউ এচামুচ দিব পাৰে। আৰু তাৰপিছত ইয়াতে 3 বিধ আটা দিছোঁ। আটা ৰাগীৰ আটা, বাজৰাৰ আটা আৰু যিটো আমাৰ ঘেঁহুৰ আটা হয় সেইটো দিছোঁ। ৰাগীৰ আটা 4 চামুচ দিছোঁ আৰু বাজৰা আটা 2 চামুচ আৰু আমাৰ যিটো ঘেঁহুৰ আটা হয় সেইটো 2 চামুচ দিছোঁ। আৰু লগতে এগিলাচ কুহুমীয়া পানী লৈছোঁ। আগতে আটাখিনি ঢালি দিব নালাগে, তেলখিনিৰ লগত আগে আমি শাকখিনি মিক্স কৰি লৈছোঁ। আৰু আটা আমি অলপ অলপকৈ দিম, যিমান লাগে সেই হিচাপে দি থাকিম। আমি পানী নিদিয়াকৈ মাৰিব চেষ্টা কৰিম। যদি পানীৰ প্ৰয়োজন হয় তেতিয়াহে দিম, কাৰণ শাকৰ পৰাও নিজস্ব পানী ওলায়, দৈৰ পানী থাকিবই, সেইকাৰণে। ইয়াতে অলপ অলপকৈ আটা দি তাৰপিছত মই গোটেইখিনি আটা দি দিছোঁ। আৰু এইখিনি এতিয়া মাৰি লৈছোঁ। যদি প্ৰয়োজন হয় ৰাগীৰ আটা দিব, কিন্তু বাকী আটা নিদিব। ইয়াতে আটাটো আমি কোমলকৈ মাৰিব লাগে, বহুত বেছি টানো নহয় ঢিলাও নহয়। আৰু আটা আমাক যিখিনি লৈছিলোঁ সেইখিনি দিয়ে জুৰি গৈছে, আৰু ইয়াতে কোনো পানীৰো প্ৰয়োজন নহ'ল আমাক। এতিয়া একটুকুৰ পনীৰ লৈছোঁ। পনীৰখিনি অলপমান হাতেৰে সৰু সৰু টুকুৰা কৰি লৈছোঁ। বহুত বেছি গুড়া কৰি নিদিব, যাতে খালে আমাৰ মুখত লাগে। আৰু লগতে অলপ ডালিমো লৈ লৈছোঁ। ডালিমটো দিলে আমাৰ যেতিয়া আমি বাইটটো দিওঁ টিক্কিটোত, তেতিয়া খাই বহুতেই ভাল লাগে। গতিকে ডালিমটো কেতিয়াও স্কিপ নকৰিব। আপোনালোকে পনীৰৰ ঠাইত চীজো ল'ব পাৰে। এতিয়া মিডিয়াম চাইজৰ এটা লাড্ডু বনাই লৈছোঁ। বহুত বেছি ডাঙৰ নকৰিব আৰু বহুত বেছি সৰু নকৰিব, কাৰণ আমি ভিতৰত পনীৰ আৰু ডালিমৰ ষ্টাফিং দিব লাগিব। তাৰপিছত এইটো ভিডিঅ' দেখুওৱাৰ ধৰণে অলপমান গাঁতৰ নিচিনা কৰি ল'ব। আৰু তাৰপিছত ইয়াতে পনীৰ আৰু ডালিম কেইটুকুৰমান দি দিছোঁ। তাৰপিছত ভালদৰে চিল কৰি দিব, যাতে পনীৰ আৰু ডালিম ভাজোঁতে আমাৰ ওলাই নাহে। এইধৰণে বাকীকেইটাও বনাই ল'ব টিক্কি। এয়া আমাৰ গোটেইকেইটা টিক্কি ৰেডি হৈ গ'ল। এতিয়া আহক এইকেইটা আমি ফ্ৰাই কৰোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো কমাই দিছোঁ আৰু তাৰ পিছতহে টিক্কি এটা দি দিছোঁ। আৰু এই টিক্কিটো 2 ছেকেণ্ডমান দি পিনে উল্টাই দিছোঁ। এইধৰণে ওলট পালট কৰি আমি ভাজিব লাগিব। আৰু গেছৰ ফ্লেম একেবাৰে ল'ত ৰাখিব লাগিব, কাৰণ আমাৰ ইয়াতে আটা আছে, বাজৰা হয় আৰু লগতে ৰাগী আছে। গতিকে এইবিলাক অলপমান আমি যাতে ভালদৰে সিজি যায় ভিতৰলৈ, সেইকাৰণে আমি কম জুইত ভাজিব লাগিব, ওলট পালট কৰি কৰি। আৰু এয়া আমাৰ ভাজা হৈ গ'ল। ইয়াতে আপোনালোকক মই ভিতৰটো ভাঙি পিনে দেখুৱাই দিছোঁ। দেখিছে পনীৰ আৰু ডালিম আছে। আৰু এয়া আপোনালোকে ইভিনিং স্নেক্স হিচাপে খাবও পাৰে, বহুত ভাল লাগে চাহৰ লগত। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আজিলৈ আহোঁ।